মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইফালে চাওকচোন, ৰাতি আমাৰ ফালে বৰষুণ আহিছিল জানেনে। ৰাতিপুৱা গোটেইবোৰ পানী আৰু সেউজীয়া হৈ আছিল। মই আকৌ এনেই অকণ বাটৰ পৰা ওলাই আহিলোঁ ৰাতিপুৱাই টিঙৰ কাষেৰে পৰি থকা পানীখিনি ওচৰলৈ গৈ সৰুকালৰ কথাবোৰ মনত পৰি গ'ল। এইফালে আকৌ আমাৰ বাৰীখনত গোমধান লাগিছে নতুনকৈ, কাষতে এজোপা বেঙেনাও হৈছে দেখিছেনে। এইজনী আকৌ আমাৰ বগী, বৰ মৰমৰ সিহঁত আমাৰ। এইফালে আকৌ মানুহটো বাৰীত সোমাল গোমধান এটা ছিগো বুলি। অৱশ্যে গোমধানবোৰ বহুত কুমলীয়া হৈ আছে, তেওঁ ছিগি পেলাই বোলে খায়েই। সেইকাৰণে এটা খাই ল'লে আৰু ছিগি কুমলীয়া হৈ থাকোঁতে। ভিটামিনো আছে বোলে দেই। মই আকৌ কুমলীয়াতে অৱশ্যে খাই পোৱা নাই। পিছফাললৈ আহি একেবাৰে মুখখন ধুই পেলাই আজৰি হৈ লৈছোঁ। তলখন দেখিছেনে, গোটেই বোকাৰে ভৰি আছে। কাষতে থকা একেবাৰে মাৰ চাদৰেৰে মুখখন মুচি ল'লোঁ। এইফালে আকৌ এগিলাচ গৰম পানী খোৱাৰ অভ্যাস, লগতে এটা গেছৰ বড়ি। মায়ে আকৌ লগতে চাহ আনিয়ে দিলে একেবাৰে গৰম। এইফালে আকৌ ৰাতিপুৱাতে দুটা মাছো আহিলে দেই। মাছকেইটা বৰ ধুনীয়া ধপ কৰি আছে দেখিছেনে। মাছ দেখি একেবাৰে মায়ে দেৰি নকৰি ভাত বহাই দিলে লগতে। এইফালে তামোল, পাণ, গাখীৰ, শলিতা সকলো বান্ধি ল'লোঁ আৰু ময়ো একেবাৰে সাজি কাচি ৰেডি হৈ গ'লোঁ। আহি পাই গ'লোহি ধুনীয়া সেউজীয়া আৰু চৰাই চিৰিকটিৰ মাজত থকা শিৱ মন্দিৰটো। দেউজনে আহি ৰাতিপুৱাতে ধুনীয়াকৈ চাফ চিকুণ কৰি চাকি গছ জ্বলাই দিলে দেই। এইফালে আমিও অকণো দেৰি নকৰাকৈ ধুনীয়াকৈ 3 গছ চাকি একেবাৰে জ্বলাই দিলোঁ। এইফালে ঘৰলৈ আহি একেবাৰে ভাত খাবলৈ বহিলোঁ। ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ। আমাৰ প্ৰথমটো মিনি ভ্লগ চাই কেনে পালে জনাবচোন আপোনালোকে।